জুন মাস বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ বড়ো ছাত্ৰসকলে যি सोरदिङारि थान्दै যে মুখপাত্ৰ এই কলেজৰ পৰা ছাত্ৰসকলে চফা কৰি উলিয়াইছে আৰু আজি ইয়াৰ উদ্বোধন কৰিছে। আমাৰ সুদূৰ বেংগলৰ পৰা অহা হীৰাচৰণ নাৰ্জিনাৰী ডাঙৰীয়া এখেত চৌভিনীৰখন মুখপাত্ৰখন উদ্বোধনী কৰিলে। তাৰপিছত আমাৰ এই কলেজৰেই প্ৰিন্সিপাল অধ্যক্ষ এখেতো আছে আৰু বি.আৰ. আম্বেদকাৰ ইউনিভাৰ্চিটি দিল্লীৰ পৰাও আমাৰ ধৰিত্ৰী নাৰ্জাৰীও ইয়াত উপস্থিত আছে আৰু সকলো এই ইঞ্জিনিয়াৰিং কলেজৰ ফেকাল্টিৰ মেম্বাৰসকল ছাত্ৰসকল আৰু মুখপাত্ৰৰ যি এডিটৰিয়েল বৰ্ড এখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিয়ে নহওক এইটো এটা প্ৰথম পদক্ষেপ যে ইঞ্জিনিয়াৰিং ছাত্ৰসকলেও ইঞ্জিনিয়াৰিঙৰ ফেকাল্টি সকলো ব্যক্তিয়ে যে বিষয়াই যে আমাৰ বড়ো সাহিত্য সৃষ্টি কৰাত যে লাগি গৈছে ইয়াৰ এটা আমি নিদৰ্শন এটা পালোঁ। মই আশা কৰোঁ যে এই পদক্ষেপটো সদায় বাহাল থাকিব, প্ৰতি বছৰে উলিয়াব আৰু আমাৰ ইঞ্জিনিয়াৰ সকলেও যে সাহিত্য সৃষ্টিত লাগি যাব পাৰে ইয়াৰে এটা প্ৰমাণ হ'ল। এই সৃষ্টি কৰাটোকে আমি সদায় কামনা কৰোঁ। যিয়ে নহওক বড়ো ভাষা ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত যিহেতু অন্তৰ্ভুক্ত হৈছে ইয়াৰ বহুত গুৰুত্ব আছে। ভাৰতত মুঠ ১৬১৫টা ভাষা আছে, তথাপিও ভাৰত সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত হোৱা মই জানো ২৩টা মাত্ৰহে আছে। আমাৰ বড়ো ভাষা যে এটা সন্মান থকা এটা ভাষা স্বীকৃতি ভাৰত চৰকাৰে দিলে ই আমাৰ গৌৰৱৰ কথা। সেইকাৰণে আমাৰ সকলো শ্ৰেণীৰ সকলো বিভাগৰ আমাৰ মানুহসকলে যে সাহিত্য সৃষ্টি কৰাত লাগি যাব লাগে।